হয় বন্ধুসকল, এয়া অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ডাঙৰীয়া বিহুবৰ নেপালী খুঁটি ৰোহিতেশ্বৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত আৰু তেখেতৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰোঁ। আহক। নমস্কাৰ, দাদা আহিছে আমাৰ মাজলৈ বিহুবৰলৈ, বহুত বহুত ধন্যবাদ থাকিল। এই দুখৰ সময়তো আপুনি আহিছে, ৰাইজৰ বাবে দুআষাৰ যাতে কওক। মই প্ৰথমতে যেতিয়া সাগৰ খাতিৰ পৰিৱেশ আছিল, আজি নেপালী খুঁটিত আছোঁ, এই পৰিৱেশলৈ মই আহিছোঁ, এয়া মোৰ দ্বিতীয়বাৰ। আৰু আমি KRO 365ৰ জৰিয়তে NGOৰ জৰিয়তে আমি যিমান পাৰোঁ, মোৰ টীম আছে, সহায় সহযোগিতা কৰি আছে, খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি আজি এতিয়া এখন স্কুলৰ নেপালী খুঁটিৰ বিহুবৰীৰ যিটো এখন স্কুলৰ অৱস্থা যথেষ্ট বেয়া আৰু মানে এককাল বুকুলৈকে এতিয়া পলস কৰি আছে, সেইখিনি চাফা কৰিব লাগিব। আৰু স্কুলখন আগৰ পৰিৱেশলৈ ঘূৰাই নিবলৈ আমি চেষ্টা কৰিছোঁ আৰু সকলোৱে কৰিছে, সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। তোমাৰ জৰিয়তে ধন্যবাদ জনাইছোঁ সকলোকে। আহক, যিটো ভূপেন হাজৰিকাই কৈছিল যে মানুহে মানুহৰ বাবে, এই কথাটো এই সময়ত তেওঁলোকৰ ওচৰত থিয় হোৱাটো, সহায় সহযোগিতা আগবঢ়োৱাটো ডাঙৰ কথা। আৰু ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, ঈশ্বৰে তেওঁলোকক শক্তি দিয়ক, আগৰ পৰিৱেশ যাতে ঘূৰাই নিয়ে তাকে কামনা কৰিছোঁ। ধন্যবাদ দাদা। আৰু এয়াই আছিলে যতীন বৰা ডাঙৰীয়াৰ মন্তব্য। ধন্যবাদ।